হাই গাইজ, আজি ভাবিলোঁ আৰু এটা মিনি ব্লগকে বনাওঁ। এয়া পিঠা খোলাৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। এবাৰ মানে কাতি বিহুৰ পিঠা মই বনাইছোঁ। এয়া চাওক পিঠাটো পূৰা ফুলি আহিছে ধুনীয়াকৈ। আৰু এইফালে চাওক মায়ে তুলসী ভেটি ধুনীয়াকৈ বনালে আৰু মই তুলসী ভেটিটো মানে মচি আছোঁ। আৰু এইফালে কলপাত তেনেকুৱা হৈ গ'ল আৰু প্ৰসাদ খাবৰ কাৰণে। তুলসী ভেটিটো আবেলি আকৌ এবাৰ মচি দিলোঁ। আমাৰ ঘৰত কিন্তু ঢেৰ তুলসী আছে দেই। আৰু এয়া কথাতে কয় নহয়, তুলসীৰ লগত কলপাতৰ মুক্তি। আৰু এইফালে চাকি বন্তি জ্বলাই ল'লোঁ ধুনীয়াকৈ। সন্ধিয়া লাগি আহিছে আৰু এতিয়া আৰু এইফালে প্ৰসাদো আনি আকৌ দিলোঁ। আৰু আজি এইফালে ধুনীয়াকৈ প্ৰসাদ খাই মেলি আজৰি হ'লোঁ। আৰু আজি ৰাতিৰ ভাত সাজ চিকেন আছে।